নমস্কাৰ। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটো পঢ়িম আৰু তাৰ অৰ্থবোৰ বুজাই যাম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ জৰিয়তে তোমালোকে আমাৰ প্ৰাচীন সময়ত ভাৰতৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিল তাক জানিব পাৰিবা আৰু বৰ্তমান শিক্ষাৰ সৈতে কি মিল আৰু কি পাৰ্থক্য আছিল তাক জানিবা। আহা আমি পাঠটোলৈ যাওঁ। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ লেখক আছিল হেমচন্দ্ৰ গোস্বামী আৰু কবিসকলৰ বিষয়ে মই বেলেগকৈ ভিডিঅ' দি দিম তোমালোকক, পিছত তোমালোকে চাই ল'বা। আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মুখ্য হ'লেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে। প্ৰতি মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰিছিল, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। আৰ্যসকলক আমাৰ ভাৰতৰ আটাইতকৈ পুৰণি মানৱ গোষ্ঠী বুলি কোৱা হয়, যি বৈদিক সময়ত ভাৰতলৈ আহিছিল আৰু তেওঁলোকৰ শিক্ষাৰ মূল মন্ত্ৰ বা উদ্দেশ্যটো আছিল মোক্ষ। মোক্ষ মানে জানানে কি? মোক্ষ মানে হৈছে আমাৰ আত্মাৰ মুক্তি। আৰু আমি মুক্তি কিদৰে পাম? কৰ্ম, ভক্তি আৰু জ্ঞানৰ মাজেৰে। অৰ্থাৎ হয় সৎ কৰ্ম কৰিব লাগিব, হয় ভগৱান তথা গুৰু, পিতৃ, মাতৃ, বয়োজ্যেষ্ঠজনৰ ওপৰত ভক্তি ৰাখিব লাগিব। নহয় আমি নিজৰ জ্ঞানেৰে পুষ্ট হৈ সঠিক পথৰ সন্ধান কৰিব লাগিব। প্ৰত্যেক মানুহৰে পুৰুষাৰ্থক 4 ভাগত ভাগ কৰিছিল। পুৰুষাৰ্থ মানে হৈছে চেষ্টা কৰা। আৰু 4 পুৰুষাৰ্থ কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। অৰ্থাৎ আমি মনুষ্য হিচাপে জন্ম লৈছোঁ। আমাৰ ধৰ্ম কি? তাৰ সঠিক অৰ্থ জানি সেইদৰে কৰ্ম কৰাৰ ওপৰত গুৰুত্ব দি ফলভোগৰ কামনা নকৰি মোক্ষত উপনীত হোৱা। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই 3 বৰ্গৰ সাধনা বিধান কৰিছিল। মোক্ষক পৰম পুৰুষাৰ্থ বুলি কৈছে হয়নে? কাৰণ মানুহ মুক্তিকামী, মুক্তি বিচাৰে। মুক্তিৰ পিছত আৰু মানুহৰ কৰিবলৈ একো নাথাকে। কিন্তু এই মোক্ষ যি লাভ কৰিব তাৰ সংখ্যা প্ৰথমতে বহু কম হ'ব বুলি ভাবি আমাৰ দৰে সাধাৰণ মানুহৰ বাবে ধৰ্ম, অৰ্থ আৰু কাম এই 3টাৰ শিক্ষা দিছিল। কিয়নো মানুহে নিজ ধৰ্ম কি তাক বুজি পাওঁতে কিছুমান মানুহ বুঢ়া হৈ যায় আৰু কিছুমানে ধৰ্ম কি জানিলেও তাৰ সঠিকভাৱে কামনা কৰিব নোৱাৰে। সেইবাবে মোক্ষ লাভ বহুত দূৰলৈ গুচি যায়। অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা। ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হ'লেও অনাসক্ত ভোগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। সেই সময়ত বহুত মানুহে হিন্দুসকলৰ শিক্ষাই কেৱল সংসাৰ ত্যাগ কৰি সন্ন্যাসী হোৱাৰহে জ্ঞান দিয়ে বুলি ভুল কৰিছিল। কিন্তু ত্যাগ যদিও আৰ্য শিক্ষাৰ উদ্দেশ্য, তথাপি সেই ত্যাগ হৈছে সংসাৰৰ কোনো বস্তুৰ প্ৰতি আসক্ত নহৈ তাক ভোগ কৰাৰ পৰা আঁতৰত থকাটোহে প্ৰকৃত ত্যাগ বুলি কৈছে। ঘৰ সংসাৰ এৰি সন্ন্যাসী হোৱাটো নহয়। প্ৰাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হ'ল সেই কথা ক'বলৈ গ'লে আৰু অনেক কথা ক'ব লাগে। সেই দেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্ৰ উল্লেখ কৰিম। আজিলৈ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত এই 6টা বিশ্ববিদ্যালয় আছিল, যেনে তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিচাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। এইকেইটা বুজি পাইছাই হয়নে? এতিয়া তক্ষশিলাত থকা বিশ্ববিদ্যালয়খনৰ বিষয়ে চাওঁ। আৰু তক্ষশিলা বিশ্ববিদ্যালয়খন পৃথিৱীৰ ভিতৰত প্ৰথম বিশ্ববিদ্যালয় আছিল। তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত 18 বিধ শিক্ষা দিয়া হৈছিল।
তক্ষশিলা হৈছে পুৰণি 16 মহাজনপদৰ যি গান্ধাৰ ৰাজ্য তাৰ ৰাজধানী। গান্ধাৰ মানে শকুনি মামাৰ ৰাজ্য হয়নে মহাভাৰতৰ। তক্ষশিলা বৰ্তমান ক'ত আছে? পাকিস্তানত। আৰু এই খ্ৰীষ্টপূৰ্ব 1 পৰা 100লৈকে আছিল। শূন্যক যদি আমি ধৰি লওঁ যিঘোৰ জন্মৰ পৰা তাৰ আগৰখিনি হ'ব খ্ৰীষ্টপূৰ্ব আৰু শূন্যৰ পিছৰখিনি খ্ৰীষ্টাব্দ বুলি ধৰা হয়। তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল তাৰ তলত আকৌ কেইবাখনো বেদ পঢ়া পাঠশালা আছিল। পাঠশালা মানে যি চতুষ্পাঠীৰ কথা কৈছে মানে বেদ পঢ়া পাঠশালা। তাৰ তলত আকৌ বহুকেইখন বেদ পঢ়া পাঠশালা আছিল। কিমান ডাঙৰ আছিল হেনে? আৰু তাত 18 বিধৰ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আৰু আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। ভাস্কৰ বিদ্যা মানে মাটিৰ পৰা বিভিন্ন মূৰ্তি বনোৱা, চিত্ৰাংকন মানে চিত্ৰকলা, মূৰ্তি কটা মানে শিলেৰে কাটি কাটি দেৱালয়ত মূৰ্তি বনোৱা আৰু তেনেকুৱা বহুতো হাতৰ বিদ্যা শিক্ষা দিয়া হৈছিলে। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে 7 বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। অত্ৰেয় ঋষি আছিল আয়ুৰ্বেদৰ এজন প্ৰসিদ্ধ পণ্ডিত। আয়ুৰ্বেদ মানে বিভিন্ন বনৌষধিৰ পৰা ঔষধ প্ৰস্তুত কৰিব পৰা বিদ্যা সম্পৰ্কে য'ত শিকোৱা হয়। আৰু তেওঁ আয়ুৰ্বেদৰ 6খন বিদ্যালয় খুলিছিল বুলি কোৱা হয় ভাৰতত। যিহেতু তেওঁ আয়ুৰ্বেদত বিদগ্ধ আছিল, সেয়ে তেওঁ তক্ষশিলাত আয়ুৰ্বেদ শিক্ষা দিছিল। আৰু জীৱক হৈছে বুদ্ধদেৱৰ চিকিৎসক। বুদ্ধদেৱক জানাই হয়নে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে। সেই বুদ্ধদেৱৰ চিকিৎসকজনো অত্ৰেয় মুনিৰে ছাত্ৰ আছিল আৰু তেওঁ অত্ৰেয় মুনিৰ জ্ঞান লৈ 7 বছৰ পঢ়িছিল। পাণিনিক সংস্কৃতৰ পিতৃ, ফাদাৰ অফ সংস্কৃত বুলি কোৱা হয়। সেই পাণিনি আৰু চাণক্য বা তেওঁক কৌটিল্য আৰু বিষ্ণুগুপ্ত বুলিও কোৱা হয়। মৌৰ্য বংশৰ চন্দ্ৰগুপ্তৰ পথ প্ৰদৰ্শক মন্ত্ৰী আছিল, যি অৰ্থশাস্ত্ৰ লিখিছিল। তেনে মহান পণ্ডিতসকল তক্ষশিলাত থকা বিশ্ববিদ্যালয়ত পঢ়িছিল। আমাৰ লাগ বেয়া হয়নে? তেতিয়া পঢ়িবলৈ নাপালোঁ, নহ'লে আমিও এজন পণ্ডিতেই হ'লোহেঁতেন। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। ভাৰতখনৰ মেপখন যদি চাওঁ, পশ্চিমৰ পৰা মানে গুজৰাট, ৰাজস্থান পাৰ হৈ পামিৰাণ, আজাৰবেইজান এইবোৰ ৰাষ্ট্ৰৰ পৰা ছাত্ৰ আহিছিল। তোমালোকে পাৰিলে ভাৰতৰ মেপখন চাই ল'বা। মগধ মানে বৰ্তমান বিহাৰ আৰু বেকট্ৰিয়া মানে মধ্য এছিয়াৰ পৰা আহিছিল। যেনে কাজাখস্তান, তুৰ্কমেনিস্তান এইসমূহৰ পৰাও ছাত্ৰ আহিছিল তক্ষশিলালৈ। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল। আৰু যেতিয়াৰ পৰা বৌদ্ধ বিশ্ববিদ্যালয় হৈছিল, তেতিয়া চাইনাৰ পৰাও ছাত্ৰ আহিছিল বুলি কোৱা হৈছিল। যিহেতু চাইনাত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বেছি। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ও খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। এতিয়া পঢ়িম শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে। এইখন বিশ্ববিদ্যালয় অমৰাৱতী নগৰ মানে মহাৰাষ্ট্ৰ, য'ত আমাৰ বলিউড ষ্টাৰবোৰ থাকে বৰ্তমান হয়নে, তাত আছিলে। আৰু এই বিশ্ববিদ্যালয়খনো খ্ৰীষ্টপূৰ্ব 100লৈকে আছিল। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু, বৌদ্ধ এই দুয়োবিধ শিক্ষা দিছিল। আৰু প্ৰধান শিক্ষকজন আছিল নাগাৰ্জুন, যি বৌদ্ধ ধৰ্মৰ এজন ডাঙৰ পণ্ডিত আছিল। ইমানতে ক্লাছটো শেষ কৰিছোঁ। বাকীখিনি নেক্সট ভিডিঅ'ত পাঠ কৰিম। ধন্যবাদ।